কাৰ্বি আংলঙৰ নমাটি আৰু মহামায়া পৰিষদীয় সমষ্টিত উন্নয়নৰ ফুপুলা স্বৰূপ সহতে উন্নয়নৰ ঢাক ঢোল বজাই ফুৰা বিজেপি চৰকাৰখনৰ উন্নয়ন ফুপুলা স্বৰূপ উদং খাইছে কাৰ্বি আংলং জিলাৰ নমাটি আৰু মহামায়া পৰিষদীয় সমষ্টি দুটাত বিগত ৮ বছৰে জমৰ যাতনা ভুগাই আহিছে এই দুই সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজক দুই পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰিতেশ ইংহি আৰু লুংচিং তেৰণে নমাটি পৰিষদীয় সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছে ৰিতেশ ইংহি আৰু মহামায়া সমষ্টিত লুংচিং তেৰণে আৰু এই দুয়োটা সমষ্টিৰ সীমান্তত অৱস্থিত এখন কাঠৰ দলঙে উদঙাইছে এতিয়া দুই সমষ্টিৰ দ্ৰুত উন্নয়নৰ ফুপুলা স্বৰূপ নমাটি সমষ্টিৰ কেৰাই ৰংপি গাঁও আৰু মহামায়া সমষ্টিৰ বৰবালি গাঁও অৰ্থাৎ দিখাৰু আৰু খৰগাঠি সংলগ্ন নদীখনৰ ওপৰত থকা কাঠৰ দলংখনৰ ভগ্নপ্ৰায় অৱস্থাই বহু বছৰ ধৰি জমৰ যাতনা ভোগাই আহিছে সীমান্ত অঞ্চলৰ গাঁওবাসীক দলংখনৰ ইমানেই শোচনীয় অৱস্থা যে কেৱল লোহাৰ জৰ্জ কেইডালৰ ওপৰেদিয়ে মৰণতে শৰণ দি অহা যোৱা কৰে ৰাইজে আৰু ৰোগীসকলক লৈ এক ভয়াৱহ সমস্যাৰ সন্মুখীন হয় স্থানীয় ৰাইজে এই ক্ষেত্ৰত চকুমুদা কুলিৰ ভাও জুৰি আহিছে কাৰ্যবাহী সদস্য ৰিতেশ ইংহি আৰু লুংচিং তেৰণে গাঁওখনৰ নাম বৰবালি যিটো সময়ত চৰকাৰে উন্নয়নৰ কথা কয় আৰু আপোনালোকৰ গাঁৱত দেখা গৈছে একদম মানে দলংখন জৰাজীৰ্ণ অৱস্থাত কি ক'ব চৰকাৰক কি ক'ম বহুতবাৰ আহিছে আৰু এনেকুৱা ফটো তুলি কৰি লৈ গৈ থাকে কিন্তু বৰ্তমান আজিলৈকে দেখা দেখোন নাই দেখোন কাৰো খবৰেই নাই হয় আৰু প্লাছ এই দলংখন হ'ল এজিচি দিনৰ দলং হয় এজিচি চৰকাৰৰ দিনৰ দলং হয় আৰু প্লাছ কংগ্ৰেছ চৰকাৰ ইমান বছৰ খালে কেতিয়াও আমাৰ এই দলংখন হৈ নপৰিলে আৰু লগতে এতিয়া আমাৰ বিজেপি চৰকাৰ আহি আছে চলি আছে বৰ্তমান কিন্তু আজিলৈকে তেখেতসকলো দেখা দেখোন দিয়া নাই কোন সমষ্টি পৰে এইটো আমাৰ মহামায়া সমষ্টি পৰে আপোনালোকৰ মহামায়া আৰু নমাটি পৰে মানে দলংখনৰ মানে দুভাগ হৈ আছে দুটা সমষ্টি কিবা অনুৰোধ কৰিব নেকি দুটা সমষ্টি দুখনকৈ সমষ্টিৰ দুজন EM আছে হয় অনুৰোধ কৰিব নেকি চৰকাৰ অনুৰোধটো আমি আগৰ পৰা কৰি আছো কিন্তু আজিলৈকে বৰ্তমান কিমান অনুৰোধ কৰিম আৰু কৰি মানে অৱসৰ হৈ গ'লো যিহেতু নিশাৰ ভাগত যদি বেমাৰ হয় ৰোগীক কিদৰে অনা নিয়া কৰে আমি তেতিয়া বোলে হাওৰাঘাটত কেতিয়াবা ফোন কৰিলে আমি এম্বুলেঞ্চৰ যদি ফোন কৰোঁ কেতিয়াবা হাওৰাঘাটত লাগে কেতিয়াবা ডকমকা লাগে তেতিয়া হাওৰাঘাটত লাগিলে আমি হাওৰাঘাটৰ মানুহ যিকেইজন বোলে এম্বুলেঞ্চ ড্ৰাইভাৰ চলাচল কৰা মানুহকেইজনৰ মানে সিহঁতক আমি কওঁ মানে মোক গাঁও বোলে আমি এইটো ৰাস্তাত আহিব নোৱাৰোঁ আমি কোনদি হৈ যাম বুলি এনেকুৱা বুলি সোধে তেতিয়া আমি কওঁ লাগিলে আপোনালোকৰ কাৰণে আমি অপেক্ষা কৰি থাকিম লাগিলে অলপ মানে 1 ৰাউণ্ড হৈ ঘূৰি আহক এনেকুৱা বুলি কওঁ আৰু মানে এনেকুৱা এইখন গাঁও যে এই গাঁওখন মানে তেৰণ গাঁও বুলি কয় তেৰণ গাঁও হৈ পেলাই এনেকুৱা ঘূৰি গৈ আহে চেৰাকানি হৈ পেলাই বৰবালি সোমায় কিমানখন গাঁও আছে এইফালে বহুত গাঁও আছে আমাৰ বৰবালি হয় ৰামচা টকলি আছে টুচ গাঁও আছে তাৰপিছত চাকলি পাটৰ গাঁও আছে নাট গাঁও আছে এইখিনি মানে বহুতখিনি গাঁও আছে মানে নিতৌ এই দলংখনেদি ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে দুৰ্ঘটনা হয় নেকি তেনেকুৱা হৈ থাকে তথাপিতো চৰকাৰে মানে 3 মাহ মান আগত ছোৱালী এজনী পৰিছিলে আমি পানী ডাঙৰ তেতিয়া মানে আমি সাঁতুৰি গৈ উঠালোঁ সেই দূৰত যাই পেলাই এনে কমচে কম মানে 50-60 মিটাৰ দূৰৰ পৰা আকৌ আমি উঠাই গৈ ডাঙৰ মানে পাৰত উঠাইছোঁ আৰু বৰ্তমানলৈকে তথাপিতো চৰকাৰে গুৰুত্ব লোৱা নাই দিয়া ঠিক আছে ক'ৰ পৰা আহিছে আপোনালোকে হাওৰাঘাটৰ পৰা আহিছে দেখা গৈছে এখন দলং অৱস্থা বেয়া বহুত বেয়া ৰাস্তা কিমান বছৰৰ পৰা এনেকুৱা অৱস্থা হৈছে 7 বছৰ এনেকুৱা হ'বনে বেছি হ'ব পাৰে বেছি হ'ব পাৰে 20 হ'ব পাৰে 20 বছৰ কি ক'ব চৰকাৰলৈ কি অনুৰোধ থাকিব অনুৰোধ মানে চৰকাৰ যদি এইটো দলং বনাই দিলে হয় ভালে পাওঁ আৰু কিমানখন গাঁও আছে এইফালে আছে বহুত গাঁও আছে এইটোৱে মূল পথ এইটোৱেই হয় আৰু হাওৰাঘাট গ'লে যদি এতিয়া শ্বৰ্টকাট তেতিয়া দেখিবা বহুত দূৰ ঘূৰিব লাগে কোন সমষ্টি পৰে
মহামাৰী আৰু সেইটো চাইডটো সেইটো কিবা হয় নমাটি হয় নমাটি যেতিয়া আপোনাৰ কেতিয়াবা ৰোগী বেমাৰী থাকে এম্বুলেঞ্চৰ অসুবিধা হয় নেকি আহিব বিচাৰে নে এম্বুলেঞ্চবোৰ নাই হাওৰাটিৰ পৰাতো নাহে নহয় হ'লে দলঙৰ বেয়া কাৰণে নাহে আৰু আপোনালোকে EM সকলক জনাইছিলে নাই এইটো জনাইছে নেকি জনাইছে তথাপিতো হোৱা নাই হোৱা নাই